हेलो गाइस वेलकम बैक टू माय चैनल की खबर আপোনালোকৰ আশা কৰোঁ সবৰ ভালে মোৰো ভালে তো মই এতিয়া গৈ আছোঁ উৰিয়াম ঘাটত কি কাৰণ গৈ আছোঁ আপোনালোকে দেখি পাব কিন্তু এতিয়া নকওঁ তো মোৰ ইয়া ভাল লগত গৈ আছোঁ ভাই মই আৰু আমি বাসন্তীখন এই হয় আমি গৈ আছোঁ পুৰা বাসন্তীত তো চলো তো বাসন্তীত গৈ আছোঁ এতিয়া ধামাকা হ'বলৈ গৈ আছে আহি পাই গ'লোঁ প্ৰশ্নিয়ালি তো চক কি ধুনীয়াকৈ গেট বনাই থৈছে এতিয়া দেখি পোৱা নাই আন্ধাৰ হৈ আছে আপোনালোকক দেখাম ওচৰত গৈ তো উৰিয়াম ঘাটটো পাম আৰু তো চাব এইটো গেটটো সিমান ভালকৈ দেখি পোৱা নাই আন্ধাৰ হৈ আছে পূৰা তো আমি গেটত সোমাই গ'লোঁ তো হৰি ৰাম চলি আছে মানে ভাওনা চাবলৈ আহিছোঁ ভাওনা আপোনালোকক দেখাম বুলি ভাবিছোঁ ভাওনা তো চাব আৰু ভাওনা তো আপোনালোকক দেখা তো বলক ভাওনা যাওক ফাইনেলি আহি পাই গ'লোঁ এতিয়া মানে উৰিয়াম ঘাট টাউনৰ মানে ভাওনা চাবলৈ ভাই আছে মোৰ লগত তো মই আছোঁ তো এইকেইটা দুটা আছে সেয়া তো এতিয়া মানে গৈ আছোঁ বলক গেট মানে উৰিয়াম ঘাট অতি সুন্দর করিবা তোমালোকে কিন্তু আৰু অলপ প্ৰত্যক্ষ কৰিবা প্রবেশী চাই ধরার পুত্র লৰা মৰা জন্মই ঘূৰিছো বিচাৰি লৰা এই অসমে সাবধান সাবধান বান্দর নারী বিজ্ঞানে বাক্য কদাপি মুখত যদিহে আছে তোৰ প্ৰাণলৈ মমতা তুৰন্তে ঘূৰি যা ইয়াৰ পৰা কি কলি সামান্য বালক হৈ তহঁতৰ ইমান অহংকাৰ দেখিছ এই কথা এই পাহাৰতে শূন্য কৰিম তহঁতৰ মুণ্ড চাইব তেন্তে বাৰ করতে আছে দাদা
ভাই দাদা ৰজাতে শেষ বুলি জানিবা নিশ্চয় নাহে আৰু কোনো ৰণস্থলীলৈ এবেকে যাওঁ ব'লা আই দিওঁগৈ ৰঙৰ বাতৰি দাদা ভাই শ্ৰীৰামৰ অলংকাৰবোৰ লৈ নখুৰি ভাই দাদা এই মলুৱাটোকো লৈ যাম আইৰ কাষলৈ তো গাইজ জুবিন দা ইয়া তো আপোনালোকে দেখিছে জুবিন দা ইফালে ই আছে ভাই মোৰ লগত তাৰপিছত ইফালে ভাওনা চলি আছে জুবিন দাক চাবলৈ আহিছোঁ এইটো জুবিন দা তাৰপিছত তো ইফালে চেল্ফি পইণ্ট চলি আছে ইফালে পূৰা ধুনীয়াকৈ তো হেল্ল' গাইজ তো এতিয়া আমি ঘৰত গৈ আছোঁ তো কালি ৰাতিপুৱা লগ পাম তো বাই বাই তো কালি লগ পাম